Yo sé lo que tú hiciste y le voy a decir. আপোনালোকক এটা বস্তু হৈ আছোঁ বস্তুটো হ'ল কি এইটোত দৰিকণা মাছ লোৱা খালে আৰু এইটো আপোনাৰ পোলা এইটো কি চেপা নেকি পোলা কি বুলি কয় এইটো পল চৰি পল আৰু এইটো আপোনাৰ এইটো চেপা এখন চালঙি এখন জাখে মানে এইগিলা স্মৃতি ৰাখছি আৰু মানে পুৰণা ভাইপ আছে পুৰা ফুল ভাইপ এফালে খাল আছে পাতখাল এখন এইটো ঘৰ এইটো পুৰণা স্মৃতি নাঙল এই নাঙল চাঙল গোটাই আছে এটা ভাইপ আছে মানে এটা ফুল ভাইপ পোৱা যায় এইটো আমাৰ মিনাল এইটো আমাৰ পাপু আৰু এখন মোৰ গাড়ী লৈছোঁ আৰু এফালে গৰুৰ এখন কি এইটো গৰু গাড়ী এখন গৰু গাড়ী এটা ভাইপ আছে ফুল ভাইপ আছে এতিয়া খেতি কৰে এইগিলা জিকা এই ভেন্দি চেন্দি খালত মাছ দিছে বহুত আছে মোমাই তামোল চামোল বহুত কিবা কিবি এটা স্মৃতি আৰু এইটো এটা মানে পুৰণা স্মৃতি পুৰা মানে ফুল ভাইপ পোৱা যায় ইয়াতে আহিলে এখন পাৰ্কখন ধুনীয়া পাৰ্ক কি জায়গাত লইলে জি মজা লাগছে দে ভাল লাগছে না সঁচা বঢ়িয়া লাগছে জায়গাটো ভাল না হেফালে যে চাই হেফালে আৰু একবাৰ দেখিলোঁ আৰু দেখালো গাইছ আপোনালোকক দেখুৱাই আছোঁ আপোনালোকে চাই থাকক পুৰা ফুল ভাইপ পাব এইটো এনেকুৱা এটা মানে ভিউ আছে ধুনীয়া ভিউ ফুল ভাইপ পোৱা যায় এইটো সিংহ আছে নাকামৰা সিংহ এইটো প্লাষ্টিকৰ সিংহ এইটো এটা এইগিলা ধুলনি চুলনি আছে সৰু ছোৱালী খেলা বস্তু চব আছে আৰু ফুল ভাইপ আছে ইয়াতে একো নকয় বুলি কৈলে বেয়া লাগিল নহয় এটাত বোলে 50 টকা আহিছে খুচৰা পইচা নাই তাতে 10 টকা কমকৈ ৰাখক একো নহয় গাঁৱৰে চলি 10 টকাটো ৰাখিলে 20 টকা দিছিলোঁ 70 টকা দিয়া গ'ল মোৰ 20 টকাটো মোকে দিলে আৰু মই পামেই ধৰি 30 টকা 20 টকা ভিডিঅ'টো এনেকুৱা ফানি টাইপ তাৰমানে জাংগৈ বাবু কিবা এটা কৈ দিয়া তুমি জুবিনদাৰ টুপি মাৰি আছ জয় জুবিনদা খুৰা কৈ দিয়ক জয় জুবিনদা বুলি একবাৰ অঁ লাগব কিন্তু এইটো তো কাউণ্টাৰ ৰিচিপ্ট কাউণ্টাৰ খুচৰা পইচা নাই খুৰা 10 টকা কম কৰিলে একো নহয় 2 টকা আজি আশীৰ্বাদ দিম আমি চাংৰা চলি গুৰিখা চলি এইটো তলাতল ঘৰ ঘৰটো একবাৰ দেখুৱাই দিয়ক গোটেই বেকগ্ৰাউণ্ডটো অঁ ইয়াতে উঠি আপোনালোকে চেল্ফি উঠিব পাৰিব ইয়াতে আমাৰ হেৰি আছিল উৎপক্ষী আছিল ওলাই ডাউৰ মাৰিছে এইটো চুইমিং পুল হ'ব ইয়াতে ডাঙৰ ভৌকা পাব ভৌকা এটা আইনাত চিচাত আপুনি চাব পাৰিব নিজৰ মুখখন ইয়াতে কিবা কিবি লেখাই আছে চাই ল'ব পঢ়ি চাব যদি নাজানে আপোনালোকে নপঢ়িব সেইটোও নাই টেনশ্যন বাবু ডাৰ্লিং এটা প্লিজ চেল্ফি তুমি একবাৰ এফালে চোৱা ভাইজি এবাৰ চোৱা বঢ়িয়া কাইলে বঢ়িয়া ভিউ পইণ্ট পাই যাব মোৰ ভিডিঅ' আনি দিবি কিন্তু বয়া পানী এতিয়া বহি থাকাতে পইচা বেছি মালিক মালিক ঐ কৃষ্ণ মন্দিৰো আছে দুয়োতে কৃষ্ণ এইটো গণেশ মন্দিৰ কোনটো তেওঁৰে নেকি কাউণ্টাৰৰে নেকি এৰিয়া বহুত ডাঙৰ মই যাই বেহু যদি লোকেশ্যনটো কৈ দিম লোকেশ্যন হৈছে আপোনাৰ ৰঙিয়া হাউচ চকৰ পৰাই আপোনালোকে যদি নলবাৰী ফালৰ পৰা আহি ৰাইট চাইড নামিব লাগিব গুৱাহাটী ফালৰ পৰা আহি লেফ্ট চাইড নামিব লাগিব নামি চিধা আপোনালোকে ৰঙিয়া কলেজৰ পাণ্ডে আহি একদম এখিনি আমাৰ ডিগ্ৰী পাৰ্ক বুলি কয় ডিগ্ৰী পাৰ্ক বুলি আহি যাব ধুনীয়া পাৰ্ক বঢ়িয়া একদম যিমান মজা ল'ব লাগে আছে গোটেইখিনি ল'ব পাৰিব না আপোনালোকে ইয়াতে যদি আপোনালোকৰ মানে প্ৰিয় ভাল পোৱাজনক আনিব বিচাৰে যাতে আনিব পাৰে কেৱল আউটছাইডে নহয় বাছ এই এৰিয়াটোৰ ভিতৰতে আৰু যোনহাটিত মানে মানুহ থাকে আৰু পাব্লিক সেইখিনি জেগাত আপোনালোকে আহিব পাৰিব ধুনীয়া জেগা একদম আহি যাব কোন যামে ক'ত যাইছো তেল নভৰা হা গাড়ীত তেল ভৰা হৈছে এখনকো দিব লাগে না মাজে মাজে মহাবিদ্যাৰ পুলিচ তেল ভৰাই আহি গ'লো বঢ়িয়া এটা একদম নিৰাল নিস্তব্ধ জেগাত আমি চিনো একেলগে আছোঁ বহি ফুৰি আহিলোঁ অলপ ভিডিঅ'টো প্ৰায় এখিনি আছিল যদি ভিডিঅ'টো চাই ভাল পালে কি কৰিব লাগিব এই তলত থকা গোটাইগিলা দাবাই যাবি আৰু এনেকৈ টিপি তো গাইজ ভিডিঅ'টো প্ৰায় এখিনি আছিল তো বাই আজিৰ কাৰণে